হে গাইস আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ এই ডিকে আসাম ইউটিউব চেনেললৈ আৰু আজি আমি আকৌ এবাৰ কথা পাতিবলৈ গৈ আছো ইংক এডিক্টেটৰ ওপৰত সালা সৰু থাকতে ইমান ডাঙৰকে ছবি আঁকা নাছিলো যিমান ডাঙৰকে ই দেহত টেটু আঁকি লৈছে আজিও মনত পৰে তোমালৈ নহয় আমাৰ এই হালফুৱাবোৰলৈ যদি মোৰ ক'বই নোৱাৰা মিছা সপোন দেখুৱাব আহিছিলাই নো কিয় लौड़ा ना मेरा लेंगे সালা প্ৰেম কৰিছিলি তই গাৰ্লফ্ৰেণ্ডৰ লগত এনজয় কৰিছিলি তই আৰু এতিয়া বাটু খাইছ তই এতিয়া তু ট্ৰেজেৰী কথা আমাক কিয় শুনাবি বে বেটি শট निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं हिंदुस्तान को तेरी पहली फुर्सत में भोसड़ी के निकल তো গাইস তেল চাব নোহোৱাকে ইয়াক উল্টাই পাল্টাই ধুবৰ কাৰণে আহক আৰম্ভ কৰো আজিৰ মেইন ভিডিঅ' অনামিকা অনামিকা ভাল ময়ো পাইছিলোঁ সপোন ময়ো ৰচিছিলোঁ কোনোবা এজনী আছিলে মোৰ যাৰ কাৰণে মাজ নিশা ময়ো কান্দিছিলোঁ ই কেলা নিজৰ প্ৰফাইলত সিঙ্গেল থকা নাটক কৰি ৰিয়েল লাইফত প্ৰেমত মতলীয়া হৈ আছে এইবোৰ চাইতো এইটোৱে বুজিলো নিজে প্ৰেম কৰি এনজয় কৰি থাক আৰু আমিবোৰে চকুৰ পানী ওলাই থাকো তোমাৰ কাৰণে মৰালৈ ৰৈ থাকিম কিন্তু তুমি বেলেগৰ পৰা মাৰাই নাহিবা তোৰ ওচৰত তাই মাৰাই নহয় দুটা বাচ্চা কোলাত লৈহে আহিব আৰু বাচ্চা দুটাক চিনাকি কৰি দিব বাবু মইনা এইটো তোমালোকৰ মামা তুমিতো অকল অৱহেলা কৰিবহে জানা কেতিয়াবা এইটো ভাবিছানে কিমান আশালৈ তোমাক মেছেজ এটা কৰোঁ চালা কোন বে এইজনী ছোৱালী যাৰ কথা ভাবি ভাবি ইয়াৰ চুলিয়ে পকি গৈছে বাৰু যোনে নহওক কিয় এইটো জনমতে ই তাইক কোনোদিন গাৰ্লফ্ৰেণ্ড হিচাপে নাপায় কাৰণ ইমান মক্কেলামি কৰা ল'ৰা এটাক কোনে বয়ফ্ৰেণ্ড বুলি চিনাকি দিব বে তো বাস ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই অলপমান হ'লেও ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত অলপমান ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ চেভ কৰি যাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ পাই থাকিব তো বাস অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো বাই অনামিকা অনামিকা You live in America.